নমস্কাৰ বন্ধুসকল, আমি অকল চিনেমাবোৰতহে টাইম মেচিনৰ কথা শুনিছোঁ। আনকি কিছুমানে বিশ্বাস কৰে টাইম মেচিনৰ অস্তিত্ব আছে। তেওঁলোকৰ মতে সময় যাত্ৰা হৈও গৈছে। আনহাতে আন কিছুমান মানুহ আছে যিয়ে বিশ্বাস কৰে টাইম মেচিন আমাৰ ভৱিষ্যত। আৰু আন কিছুমান মানুহ আছে যাৰ মতে সময় যাত্ৰা মাথো কাহিনীহে। এইবোৰতো হ'ল সাধাৰণ মানুহৰ কথা। এতিয়া কিছুমান অসাধাৰণ মানুহৰ কথা কওঁ আহক। যাৰ ভিতৰত কিছুমানে দাবী কৰে সময় যাত্ৰা কৰি অহা বুলি আৰু আন কিছুমানে দাবী কৰে পেৰেলেল ইউনিভাৰ্ছৰ পৰা অহা বুলি। মই নাজানো আপোনালোকে সময় যাত্ৰাত বিশ্বাস কৰে নে নাই, কিন্তু এইবোৰ ৰহস্যময় ঘটনা শুনি আপুনি নিশ্চয় আচৰিত হৈ যাব। তেতিয়াহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। নম্বৰ 1, এ মেন ইন এ প্লেন। 1954 চনত জাপানগামী প্লেন এখন ইউৰোপৰ পৰা জাপানৰ এয়াৰপৰ্টত লেণ্ড কৰে। আন সময়ৰ দৰে সেইদিনাও ছিকিউৰিটি কাউণ্টাৰত যাত্ৰীবোৰৰ টিকেট আৰু পাছপৰ্ট চেক কৰি থকা হৈছিলে। কিন্তু ছিকিউৰিটি অফিচাৰবোৰে জনা নাছিলে তেওঁলোকে কি সমস্যাৰ সন্মুখীন হ'বলৈ গৈ আছে। বিজনেছমেনৰ নিচিনা কাপোৰ পিন্ধি অহা এজন ব্যক্তি কাউণ্টাৰত আহে। তেওঁৰ পাছপৰ্টৰ পৰা বুজা গ'ল তেওঁ টৰেণ্ট নামৰ এখন ইউৰোপীয় দেশৰ বাসিন্দা। আচৰিত কথাটো হ'ল যে টৰেণ্ট নামৰ কোনো দেশ আমাৰ পৃথিৱীতেই নাই। অফিচাৰবোৰে ভাবিলে টিকেট ছপোৱাত কিবা ভুল হৈছে চাগে। কিন্তু মানুহজনে জনালে যে তেওঁ আগতেও নিজৰ দেশ টৰেণ্টৰ পৰা আন দেশবোৰলৈ ভ্ৰমণ কৰিছে। আনকি তেওঁ আগতেও জাপানলৈ আহিছে। তেতিয়া চেকিং অফিচাৰবোৰে পুলিচক মাতিলে। পুলিচে মানুহজনক কিছুমান প্ৰশ্ন সুধিলে আৰু পুলিচৰ প্ৰশ্নত বিৰক্ত হৈ মানুহজনে নিজৰ পাছপৰ্টটো পুলিচক দেখুৱালে। তেওঁৰ সেই পাছপৰ্টখনত অন্যান্য দেশবোৰৰ চিল আছিলে, আনকি জাপানৰো চিল আছিলে। পাছপৰ্টৰ বাদে মানুহজনৰ তাত এখন লাইচেন্সো আছিলে আৰু লাইচেন্সখনতো দেশৰ নাম আছিলে টৰেণ্ট। তেতিয়া মানুহজনৰ সন্মুখত এখন মানচিত্ৰ ৰখা হয় আৰু মানচিত্ৰখনত তেওঁক তেওঁৰ দেশখন চিহ্নিত কৰিবলৈ কোৱা হয়। তেতিয়া মানুহজনে স্পেইন আৰু ফ্ৰান্সৰ মাজৰ এখন স্থান চিহ্নিত কৰে আৰু কয় যে ইয়াতেই মোৰ দেশ টৰেণ্ট। কিন্তু আমি সকলোৱে জানো সেই স্থানত টৰেণ্ট নামৰ কোনো দেশেই নাই। তেতিয়া মানুহজন চিহ্নিত হৈ পৰে আৰু পুলিচে মানুহজনক তেতিয়া হোটেল এখনত ৰখিবলৈ কয় এদিনৰ বাবে। সেই ব্যক্তিজনক পুলিচৰ কাঢ়া নজৰত হোটেল এখনত ৰখা হয়। কিন্তু পিছৰ দিনত যি ঘটে সেইটো শুনি আপুনি আচৰিত হৈ যাব। পিছৰ দিনা যেতিয়া ৰুমৰ দৰ্জা খোলা হয় সেই মানুহজনক আৰু দেখা নাযায়। আপুনি হয়তো ক'ব পাৰে মানুহজন পলাই গৈছে, কিন্তু পুলিচৰ ইমান কাঢ়া ছিকিউৰিটিৰ মাজতো পলাই যোৱাটো সম্ভৱেই নহয়। এই ঘটনাটো সঁচাকৈয়ে অতি ৰহস্যজনক। এই ঘটনাটোৰ এবছৰমান পিছত 1979 চনত দ্য ডাইৰেক্টৰী অৱ পচিবিলিটিজ এণ্ড ষ্ট্ৰেঞ্জ বাট ট্ৰু নামৰ দুখন কিতাপত এই কাহিনীটোৰ বিষয়ে লিখা হয়। বহুতৰ মতে সেই ব্যক্তিজন পেৰেলেল ইউনিভাৰ্ছৰ পৰা আহিছিলে। হয়তো পেৰেলেল ইউনিভাৰ্ছত ট্ৰন নামৰ দেশ এখন সঁচাকৈয়ে আছে। আন কিছুমানৰ মতে সেই ব্যক্তিজন ভৱিষ্যতৰ পৰা আহিছে। ভৱিষ্যত হয়তো য'ত স্পেইন আৰু ফ্ৰান্সৰ মাজত এখন ট্ৰন নামৰ নতুন দেশ সৃষ্টি হ'ব। এই ঘটনাবোৰ কোনোটোৱে বৈজ্ঞানিকভাৱে প্ৰমাণিত নহয়, যদিও এই ঘটনাবোৰ সঁচাকৈয়ে অতি ৰহস্যজনক। আপোনালোকে এই ঘটনাবোৰৰ বিষয়ে কি ভাবে কমেণ্ট কৰি নিশ্চয় জনাব। নম্বৰ 2, দ্য আননোন শ্বপ। 1973 চন স্কৰল নামৰ ব্যক্তি এজনে ইংলেণ্ডৰ ৰাস্তাৰে ঘূৰি আছিলে। হঠাতে তেওঁ কিবা বস্তু এটা কিনিবৰ বাবে ওচৰৰ দোকান এখনলৈ প্ৰৱেশ কৰে। দোকানখন আছিল অতি পুৰণি, আনকি দোকানৰ মহিলাজনেও বৰ্তমান সময়তকৈ 50 বছৰ আগৰ কাপোৰ পিন্ধি আছিলে। ব্যক্তিজনে এইবোৰ কথাত বেছি মনোযোগ নিদিয়ে আৰু তেওঁ নিজৰ বাবে দৰকাৰী এখন চিঠিৰ খাম কিনি দোকানখনৰ পৰা গুচি যায়। এসপ্তাহমান পিছত যেতিয়া ব্যক্তিজনে পুনৰ সেই ৰাস্তাটোৰে গৈ থাকে, তেওঁ পুনৰ সেই দোকানখনত প্ৰৱেশ কৰিবলৈ মন কৰে। কিন্তু ব্যক্তিজনে দেখে যে সেই পুৰণি দোকানখনৰ ঠাইত এখন আধুনিক যুগৰ নতুন দোকানহে আছে। ব্যক্তিজনে বহুতো আচৰিত হৈ যেতিয়া দোকানৰ মালিকক এই বিষয়ে সোধে, দোকানৰ মালিকে কয় যে ইয়াত এই নতুন দোকানখন বহুত বছৰ ধৰি আগৰ পৰাই আছে আৰু ইয়াত কোনো ধৰণৰ তেনেকুৱা মহিলাও কাম নকৰে। তেতিয়া স্কুৱেৰেলে যেতিয়া চিঠিৰ খামখন মানুহজনক দেখুৱায়, তেতিয়া দোকানৰ মালিকে কয় যে তেওঁলোকে কোনো ধৰণৰ তেনেকুৱা খাম বিক্ৰী নকৰে। স্কুৱেৰেল খুব আচৰিত হৈ পৰে। তেওঁ যেতিয়া সেই চিঠিৰ খামখনৰ বিষয়ে অনলাইন ৰিচাৰ্চ কৰে, তেওঁ গম পায় যে সেই খামখন আজিৰ পৰা 50 বছৰ আগৰ আৰু 1920 চনতেই তেনেকুৱা খাম বনোৱা বন্ধ হৈ গৈছে। তেতিয়াহ'লে স্কুৱেৰেলৰ তাত সেই খামখন কেনেকৈ আহিলে, আনকি তাৰ লগত কি ঘটনা ঘটিছিলে? বহুতৰ মতে স্কুৱেৰেল টাইম ট্ৰেভেল কৰি অতীতলৈ গুচি গৈছিলে আৰু এই একে স্থানত সেই দোকানখন আছিলে। আৰু বহুতে এই ঘটনাটোক বিশ্বাস নকৰে কাৰণ ইয়াৰ কোনো প্ৰত্যক্ষদৰ্শী নাই। 3 নম্বৰ, এজন সময় যাত্ৰীৰ কাহিনী।
2000 চনত আৰ্কিভেল নামৰ এটা ছ'চিয়েল মিডিয়া ছাইটত জন ডাইডন নামৰ এজন ব্যক্তিয়ে এটা পোষ্ট কৰে। সেই পোষ্টত তেওঁ লিখে, মই এজন সময়যাত্ৰী 2036 চনৰ পৰা আহিছোঁ। 1975 চনৰ এটা কম্পিউটাৰ IBM 5100 ল'বলৈ গৈছিলোঁ। আমেৰিকাৰ চৰকাৰে এই প্ৰজেক্টটোৰ বাবে বিশেষভাৱে মোক নিৰ্বাচিত কৰিছে। মই আমেৰিকাৰ সেনাবাহিনীৰ এজন অফিচাৰ। মই ফ্লৰিডাত থাকোঁ। বহুতে এই পোষ্টটো মিছা বুলি ভাবি ইগনৰ কৰে আৰু কিছুমানে তেওঁ সময়যাত্ৰী হোৱাৰ প্ৰমাণ খুজিলে। কিন্তু তাৰ পিছত তেওঁ যি পোষ্ট কৰিলে সেইটো চাই সকলোৱে আচৰিত হৈ গৈছে। তেওঁ টাইম মেচিনৰ ডিজাইনৰ ফটো পোষ্ট কৰিলে আৰু ক'লে যে এইটো মোৰ গাড়ীত ফিট হৈ আছে। তেওঁৰ মতে সেই টাইম মেচিনটোৰ নাম C204 টাইম ডিছপ্লেচমেণ্ট ইউনিট। ইয়াৰ উপৰিও তেওঁ কিছুমান ভৱিষ্যতবাণীও কৰিছিলে, যিবোৰৰ ভিতৰত বেছিভাগেই মিলি গৈছিল। তেওঁ কৈছিলে চাউথ আফ্ৰিকাৰ পেৰুত এটা ডাঙৰ ভূমিকম্প হ'ব। তেওঁৰ পোষ্টৰ এমাহমান পিছত 26 জুনত 2001ত পেৰুত এটা ডাঙৰ ভূমিকম্প হৈছিল। স্পেচ ছেটেলাইটৰ অভাৰহিটিঙৰ ক্ষেত্ৰতো তেওঁ আগজাননী দিছিলে। তাৰ পিছত কলম্বিয়াত স্পেচ ছেটেলাইটৰ এটা দুৰ্ঘটনাই দেখা দিছিলে। আনকি এই ঘটনাটোৰ ওপৰত জন টাইটৰ এ টাইম ট্ৰেভেলাৰ্ছ টেল নামেৰে এখন কিতাপো প্ৰকাশ পাইছিলে। বন্ধুসকল, কমেণ্ট কৰি আপোনালোকে জনাব আপোনালোকে সময় যাত্ৰাত বিশ্বাস কৰে নে নাই, আৰু ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰি দিব, আৰু লগতে এনেধৰণৰ ভিডিঅ'ৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।